ফটোগ্ৰাফি কৰি আৰু ৰীল বনাই ভাল পোৱা সকলৰ বাবে আছে এটা উৎসাহজনক খবৰ এতিয়া আপুনিও ৰীল বনাই বা ফটোগ্ৰাফি কৰি লাভ কৰিব পাৰে নগদ ৫০,০০০ টকা পৰ্যন্ত আকৰ্ষণীয় পুৰস্কাৰ জল জীवन মিছন অসমৰ অধীনত অসম চৰকাৰে আয়োজিত কৰিছে ৰীল মেকিং আৰু ফটোগ্ৰাফি প্ৰতিযোগিতা এই প্ৰতিযোগিতাত আপোনালোকে অংশগ্ৰহণ কৰি লাভ কৰিব পাৰিব নগদ ১০,০০০ৰ পৰা ৫০,০০০ টকা পৰ্যন্ত পুৰস্কাৰ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ আপোনালোকে নিজেই ক্লিক কৰা ফটোগ্ৰাফসমূহ বা নিজে প্ৰস্তুত কৰি উলিওৱা ৰীলসমূহ নিজৰ সোশ্যাল মিডিয়া একাউণ্টত পোষ্ট কৰিব লাগিব আৰু লগতে জল জীवन মিছন আসাম টেগ কৰিব লাগিব আৰু ক্যাপশনত নিজৰ নাম নিজৰ শিক্ষানুষ্ঠানৰ নাম আৰু লগতে জিলাখনৰ নাম উল্লেখ কৰিবলৈ নাপাহৰিব আৰু ক্যাপশনত হ্যাশট্যাগৰ ব্যৱহাৰ কৰিব লাগিব ফটোগ্ৰাফি প্ৰতিযোগিতাৰ বাবে আপোনালোকে ব্যৱহাৰ কৰিব লাগিব #JJMAssam আৰু #JJMAssam Picture Contest আৰু ৰীল প্ৰতিযোগিতাৰ বাবে আপোনালোকে ব্যৱহাৰ কৰিব লাগিব #JJMAssam আৰু #JJMAssam Reel Contest প্ৰতিযোগিতাত অংশগ্ৰহণৰ সবিশেষ এই ভিডিঅ'টোৰ ক্যাপশনতো উল্লেখ কৰা আছে গতিকে ক্যাপশনটো চেক কৰিবলৈ নাপাহৰিব